অনুরোধ জানাইছো। কেন্দ্ৰীয় ৰাজনৈতিক সন্মিলনৰ সন্মানীয় সভাপতি বিষয়ববীয়া সকল আপোনালোক সকলোকে সুযোগ আৰু সুবিধা লাভ কৰিলোঁ আৰু আহিছোঁ এইটো অনুষ্ঠানলৈ। এইটো অনুষ্ঠানৰ লগত ইলামৰা অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ আবেগ আৰু অনুভূতি জড়িত হৈ আছে, যিটো আমাৰ বাপতি সাহোন বিহু বহাগ বিহু কাঢ়িছে। মই ভাবোঁ যে আপোনালোকে এই অনুষ্ঠানটোলৈ মোক শোভাযাত্ৰাৰ সম্পূৰ্ণ হিচাপে মাতি আপোনালোক ধন্য হোৱা নাই, মোৰ ধন্য কৰিছে। ইলামৰাবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ আৰু আপোনালোক সকলোকে মই সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আনুষ্ঠানিকভাৱে আপোনালোকৰ আজি এই শোভাযাত্ৰা উন্মোচন কৰা বুলি উদ্বোধন কৰা বুলি মই আমি পৰৱৰ্তী সময়ত আকৌ আপোনালোকক লগ পাম।
আছে।